আজি বৰ্তমান এইদৰে মই ইয়াত ছেটআপটো কৰি লৈছোঁ আৰু লাইটটো চাওকচোন ক'ত লৈছোঁ, উপায় নাই আৰু দে আৰু। তো ইয়াত মই মোবাইলটো ল'ম এই ষ্টেণ্ডালত, তো এইদৰে ইয়াত মই ছবিটো আঁকিম। তো চাই থাকা কিদৰে মই ছবিটো আঁকোঁ। তো আচ্ছা, আজি মই ইয়াত এলিফেণ্ট এটা ড্ৰ কৰিম। তো এলিফেণ্টটো কিদৰে ড্ৰ কৰোঁ তোমালোকে ভালদৰে চাই থাকা, ক'ত কেনেকৈ মই চাৰ্কল ট্ৰাইংগল এইবোৰ ইউজ কৰি মই বনাওঁ। তো ইয়াত মই দুটা চাৰ্কল আঁকিম, ফাৰ্ষ্ট এটা সৰু আৰু এটা ডাঙৰ। তো ইয়াত মই এটা চাৰ্কল আঁকিলোঁ। তো এইটো হাতীটোৰ কি কওঁ, এইটো ব্ৰেইনটোৰ কাৰণে আৰু এইটো গাটো। তো ঠিক আছে, এই দুটা চাৰ্কল হ'ল। ইয়াৰ পিছত কি কৰিম, হাতীটোৰ কাণখন দি দিম ইয়াত। তো তাৰ কাৰণে এটা অভেল বনাই ল'ম, একদম চিম্পুল। তো তাক আমি কিদৰে চাওঁ সেইটো মেইন। ইয়াত হুৰডাল থাকিব। হাতীটো একচুৱেলি আমি ছেপাৰেট কৰি লৈছোঁ, তাৰ ভাগবোৰ ছেপাৰেট কৰি ল'ম। তাৰপিছত ইজি হৈ যাব প্ৰচেছটো। আমি চাৰ্কল, অভেল, ট্ৰাইংগল এইবোৰ চেপতে গোটেইবোৰ বস্তু আমি উলিয়াব পাৰোঁ, একেবাৰে ইজি হৈ পৰে। তো ইয়াত মই এইদৰে হুৰডাল আঁকি দিলোঁ। তো এতিয়া চাই থাকা, অকণমান শ্লাইড মতা হৈ গ'ল বাৰু। তো আচ্ছা, এইখিনি পাৰফেক্ট হৈ গ'ল। এতিয়া সুৰৰ অকণমান আগৰ ফালে এইদৰে ভাঁজ এটা দি দিছোঁ। তো এনেকুৱা অকণমান। এতিয়া চোৱা, আমি এইখিনি কৰি ল'লোঁ। এতিয়া ইয়াক অকণমান মই ডিটেইলিঙৰ ফালে লৈ যাম, ঠিক আছে। যি কাণখন দিছিলোঁ গাটো বনাম এতিয়া। তো কাণখনো মই অৰিজিনেল শ্বেপত লৈ আনোঁ। তো তাৰ কাৰণে চোৱা, একো নাই, মই যিখিনি অভেলটো বনাইছিলোঁ তাৰ ওপৰতে মই কাণখন বনাই দিম। জাষ্ট তাক অকণমান ডিটেইলিঙত কৰি দিম, ঠিক আছে। হৈ গ'ল, এই অভেলটোৱে কাণখন হৈ গ'ল। ইয়াত মুখখন থাকিব। তো মুখখনৰ ভাঁজটো চোৱা কিদৰে দিছোঁ, একেবাৰে চিম্পুল, বেছি টান নহয়। ইয়াত এটা এটা পাৰ্ট চাই যোৱা, একেবাৰে ইজি পাবা। গোটেইটো যদি আঁকিব যোৱা অকণমান টান পাবা। এটা এটা পাৰ্ট কৰি তাক আঁকি যোৱা, একেবাৰে ইজি হৈ পৰিব। হৈ গ'ল এইখিনি, মুখখন অকণমান ভাঁজ কৰি দিছোঁ এইটো। তো এতিয়া এইখিনি হোৱাৰ পিছত ইয়াত অকণমান যিহেতু ভাঁজ হৈ আছে তো দি দিলোঁ। তো ইয়াত চকুটো থাকিব, চকুৰ কাৰণেও আমি তাক অভেল ব্যৱহাৰ কৰিম বা চাৰ্কল, এই দুটাৰ যিকোনো এটা ব্যৱহাৰ কৰিব পাৰা, ঠিক আছে। তাৰ ভিতৰত আকৌ এটা চাৰ্কল। তো হৈ গ'ল, চকুও হৈ গ'ল। ইয়াৰ পিছত থাকিলে কি, ভৰিখন আৰু গাটো। তো এইখিনি একেবাৰে ইজি, বুজি পালা তোমালোকে। হৈ গ'ল। তো এইদৰে এইখিনি বনালোঁ। তো এক্সট্ৰা লাইনখিনি আমি মুছি দিওঁ এতিয়া। তো এতিয়া মই গাঁতৰ ফালে যাওঁ। এইখিনি মোৰ হৈ গ'ল টোটেলি। তো গাঁতৰ কাৰণে মই যি প্ৰথম চাৰ্কলটো বনাইছিলোঁ তাৰ ওপৰে ওপৰে এইখিনি দি দিম। তাক অকণমান শ্বেপটো খালি তাক য'ত বঢ়াব লাগে বঢ়াই দিম আৰু য'ত কমাব লাগে কমাই দিম। তো ইয়াত ভৰিখন দি দিলোঁ। ইয়াত এইখিনি অকণমান শ্লাইড মমতা কৰি দিওঁ, বেছি মানে সৰু হৈ গৈছিল। এইখিনি হৈ গ'ল। এখন ভৰি হৈ গ'ল, যিহেতু চাৰিখন ভৰি থাকে। তো আগৰ ফালে এখন ভৰি দিম, ছেম পিছৰ ভৰিখন যিদৰে দিছিলোঁ ঠিক সেইদৰে আগৰ ভৰিখনো দি দিম, ঠিক আছে। এইখন ভৰি যিমান দীঘল এইখনো সিমান দীঘলে হৈ যাব। তো ভৰিখন হৈ গ'ল। পিছৰ ভৰিখন অকণমান বেছি মোটা হোৱা যেন পাওঁ মই। তো তাৰ কাৰণে আগৰ ভৰিখনৰ লগত মই মিলাই দিলোঁ, ঠিক আছে। এইফালৰ দুখন ভৰি হৈ গ'ল। এইবাৰ পিছৰ দুখন ভৰি আছে, তাৰ কাৰণে মই ইয়াত অকণমান সৰু কৰি দিম এইখন ভৰিৰ তুলনাত। তো আগৰ ফালেও এইখন ভৰি দি দিম। তো এইখিনি হৈ গ'ল, ভৰিও হৈ গ'ল, মুখ হৈ গ'ল, কাণ হৈ গ'ল। এতিয়া থাকিলে এই আঙুলিবোৰ এইদৰে দিলোঁ দি কেনে এতিয়া লাষ্ট কাম থাকিলে আমাৰ পিছৰ নেজডাল দিয়াৰ, ঠিক আছে। তো নেক্সটত একো কৰিব নালাগে, জাষ্ট তাক এইদৰে দি দিলে হ'ল।
বেছি দীঘল নহয়, অকণমান সৰু। তো এইটো মোৰ কমপ্লিট হৈ গ'ল। তো এইদৰে কমপ্লিট হৈ গ'ল। আৰু ইয়াত মই যিহেতু হাতীটোৰ ছাটো দিলে বেছি ধুনীয়া লাগিব, তো তাৰ কাৰণে ইয়াত এটা অভেল টাইপ ইয়াত এইদৰে ছাটো দি দিলোঁ। তো কালাৰটো কৰোঁতেও একেবাৰে ইজি। হাতীত কি কালাৰ হয় সেইটো আমি চাওঁ। ফাৰ্ষ্ট ব্ৰাউন হয়নে নাই? তো তাৰ কাৰণে মই ইয়াত ফাৰ্ষ্ট কৰিম DPL ল', ছেকেণ্ড কৰিম তোমাৰ অকণমান লাইট ব্ৰাউনটো দি দিম তাৰ ওপৰত। তাৰপিছত আহিব ব্ৰাউন, আৰু এই তিনিটা কালাৰেৰে বিশেষকৈ কৰিম। আৰু ক'ৰবাত যদি কেতিয়াবা অকণমান লগা মই ডাৰ্ক ব্ৰাউন ইউজ কৰি দিম। তো ঠিক আছে, সেইটো তোমালোকক মই দেখাই দিম। ঠিক আছে, গোটেই হাতীটোত প্ৰথমতে কৰি ল'লোঁ DPL ল'। আৰু কালাৰবোৰ কৰোঁতে তোমালোকে পেঞ্চিলেৰে যি আউটলাইন কৰিছা তাৰ বাহিৰত নোলাবা, ওলালে অকণমান বেয়া দেখি। তো কালাৰটো অকণমান স্পীড কৰি দিছোঁ, চাই লোৱা। এইদৰে গোটেই হাতীটোত মই কালাৰটো কৰিলোঁ। আৰু এফালৰ পৰা কালাৰবোৰ কৰি যাবা। ইয়াত এবাৰ তাত এবাৰ কৰিলে কালাৰটো অকণমান যোনটো বেলেঞ্চ থাকে কালাৰৰ, সেই বেলেঞ্চটো নোহোৱা হৈ যাব, হয়নে? তো এইখিনি হ'ল। এতিয়া মই কি কৈছিলোঁ, ছেকেণ্ড লাইট ব্ৰাউন। তো লাইট ব্ৰাউনটো মই গোটেই অল বডিটোত কৰি নিদিওঁ। য'ত য'ত তোমাৰ ছাঁ পৰিব, অকণমান মানে এন্ধাৰ হৈ থাকিব, তো ডাৰ্ক ব্ৰাউনটো উলিয়াবৰ বাবেহে মই লাইট ব্ৰাউন কৰিম। ঠিক আছে, গোটেই যদি কৰি দিওঁ তোমাৰ কি হ'ব, একদম হাতীটো ফ্লেট যেন পাব, মানে সমান হৈ যাব চাৰিওফালে। তো তাক যোনটো হাতীৰ শ্বেপ, ঘূৰণীয়া শ্বেপ বা গাটো যিহেতু ঘূৰণীয়া হয়, সেই ঘূৰণীয়া শ্বেপটো আনিবৰ কাৰণে তাক পিছৰ পৰা অকণমান ডাৰ্ক কৰি দিলোঁ। তোমাৰ হাতীটোৰ গাটোৰ মাজৰ অংশ, পেটটো অকণমান লাইট কৰি ৰাখিছোঁ, যাতে তাক এটা চাৰ্কুল যেন এটা অনুভৱ হয় কালাৰটো চাইলে। হৈ গ'ল। এতিয়া মুখখনৰতো অকণমান ডাৰ্ক দি দিওঁ, সুৰডালৰ তলৰ পিনে দিওঁ। এইখিনি কৰিলোঁ। লাইট ব্ৰাউনটো বাছ মোৰ হৈ গ'ল। ইয়াতকৈ বেছি দিব নালাগে। তো ইয়াত এতিয়া ডাৰ্ক ব্ৰাউন, যিহেতু ডাৰ্ক ব্ৰাউনটো কৈছিলোঁ, ডাৰ্ক ব্ৰাউনটো মই ছাইডৰ পিনে অকণমান কৰি দিম। গোটেই কৰি দিলেও তাৰ গ'ল আৰু এইটো। ছাইডৰ পিনে কৰি দিলোঁ। আৰু কালাৰবোৰ সম্পূৰ্ণ চালেহে বুজি পাবা। কালাৰবোৰ যদি তুমি স্কিপ কৰা কি বুজি পাবা? ভালদৰে চাই যোৱা। আৰু কালাৰত ইমান প্ৰব্লেম নাই। তোমালোকে যি বস্তু আঁকা সেই বস্তুটোৰ অৰিজিনেল কালাৰটো চাই ল'বা। চাই লৈ তাত কি কালাৰ মিক্স কৰি ওলাই গম পাবা নিজেই। তো যদি ৰেড থাকে তোমাৰ, ৰেড কৰোঁতে ফাৰ্ষ্ট কি কালাৰ কৰিব লাগে? পিংক কৰিব লাগিব নিশ্চয়। যদি তুমি এটা গোলাপ ফুল আঁকা, তাত প্ৰথম পিংক, তাৰপিছত ৰেড, হয়নে নহয়? ব্ৰাউন থাকিলে মই যি ইয়াত কালাৰটো কৰিলোঁ সেইটো কালাৰ, ব্লু থাকিলে লাইট ব্লু কৰিব লাগিব প্ৰথমতে। মানে তোমাৰ যি কালাৰ কৰা, তুমি যি কালাৰ উলিয়াব বিচৰা, তাৰ প্ৰথমতে সেই কালাৰটোৰ লগত মিলা এটা কালাৰ, একেবাৰে লাইট কালাৰটো ব্যৱহাৰ কৰি ল'ব লাগিব। যদি তুমি একেবাৰে ডাৰ্ক কৰি দিয়া, কালাৰটো তোমাৰ যোনটো লাইট কালাৰ উলিয়াব লগা হ'ব পাৰে ক'ৰবাত, লাইট মানে পোহৰটো দেখাবৰ বাবে। তো ডাৰ্কৰ ওপৰত যেতিয়াহে লাইট কৰিবা, তোমাৰ কেতিয়াও কালাৰটো নোলাব, ই ডাৰ্ক হৈয়ে থাকিব। তো তাৰ কাৰণে প্ৰথমতে মানে অকণমান ডাৰ্ক কালাৰ এটা দি লওঁ, লাইট কালাৰ এটা দি লওঁ। আৰু ইয়াত অকণমান প্ৰুচিয়ান ব্লুটো মই ইউজ কৰি দিম ছাইডৰ পিনে। এইদৰে অকণমান মই দিছোঁ। আৰু যোনটো মই লাষ্টত ব্ৰাউন কালাৰটো কৰিলোঁ, সেই ব্ৰাউন কালাৰটোৰ ওপৰতে মই এই প্ৰুচিয়ান ব্লুটো, ডাৰ্ক ভায়লেটটো কৰি দিছোঁ। ঠিক আছে, মই হোৱাইটৰ ওপৰত, হোৱাইট পেজখনৰ ওপৰত কেতিয়াও
ডাৰ্ক ভায়োলেটটো কৰা নাই, কৰিলে কি হ'ব ভায়োলেট কালাৰটো বেছি দেখিব। তো তাৰ কাৰণে মই অনলি ব্ৰাউন কালাৰটোৰ ওপৰত দিছোঁ। ঠিক আছে, অকণমান মই কালাৰটো মিক্স কৰিবৰ বাবে ইয়াত অৰেঞ্জ কালাৰটো কৰিছিলোঁ। হোৱাইটটোৰে অকণমান মই ইয়াত শ্বাইনিং আনিবৰ কাৰণে অকণমান শ্লাইট দি দিয়া গৈছে। ঠিক আছে, ইয়াৰলৈকে হৈ গ'ল। ইয়াৰ পিছত থাকিলে তোমাৰ চকু, মুখ আৰু আঙুলিবোৰ। তো চকুত ফাৰ্ষ্ট মই ব্লু কালাৰ দিছোঁ, লাইট ব্লু। ডাৰ্ক ভায়োলেট, মুখখনত পিংক, শ্লাইট ইয়াৰ ওপৰত ৰেড, আৰু তোমাৰ আঙুলিটোত যোনটো স্কিন কালাৰ থাকে এই কালাৰটো ইয়াত দি দিছোঁ। তো হৈ গ'ল গোটেই মোৰ এইখিনি কমপ্লিট। তো বাকী থাকিল তোমাৰ ছাটোৰ কাৰণে ইয়াত মই কালাৰটো ইউজ কৰিম লাইট ভায়োলেট আৰু ডাৰ্ক ভায়োলেট। মই কৈছিলোঁ প্ৰথমতে লাইট কালাৰ ইউজ কৰি ল'বা, য'ত যি কালাৰ দিয়া ফাৰ্ষ্ট তাত লাইট কালাৰ এটা ইউজ কৰি ল'বাই, তাৰ লগত মিলা কালাৰ। তো ঠিক সেইদৰে মই ইয়াত প্ৰথম লাইট ভায়োলেটটো কৰিলোঁ, ইয়াৰ পিছত ইয়াত ডাৰ্ক ভায়োলেটটো দি দিলোঁ। তো হৈ গ'ল এইখিনি। ইয়াত এতিয়া মই বেকগ্ৰাউণ্ডটো কালাৰ কৰাৰ বাবে লাইট ব্লু কালাৰটো লৈছোঁ। লাইট ব্লু কালাৰটো গোটেইখিনি কৰি দিম, আৰু যাতে হাতীটোৰ ওপৰত লাইট ব্লুটো নাহে ব্ৰাউনৰ ওপৰত, তো সেইখিনি তোমালোকে চাই ল'বা ভালদৰে। আৰু কালাৰবোৰ প্ৰেক্টিচ কৰি থাকিলে এই বেলেঞ্চটো থাকিব, এইখিনি বেলেঞ্চ ৰাখিবা, নহ'লে এটা কালাৰৰ ওপৰত এটা কালাৰ আহি গ'লে তো কালাৰটো গোটেই বৰবাদ হৈ যোৱাৰ লগতে আৰু গোটেই কামটোৱে তোমাৰ বৰবাদ হৈ যাব। তো ঠিক আছে, এইদৰে কালাৰখিনি কৰা, ভালদৰে ভিডিঅ'টো চাই তোমালোকেও প্ৰেক্টিচ কৰা, এইদৰে আঁকিব চেষ্টা কৰা। মই এইদৰে তোমালোকক হেল্প কৰি যাম ভিডিঅ' বনাই। তো ভাল লাগিলে লাইক কৰিবা। ঠিক আছে।